নিৰাশ নকৰে মানে মুন্মিৰ ছোৱালী আধ্যা যেতিয়া অসুস্থ হৈ আছিলে অসুস্থ হৈ থকাৰ সময়ত তেতিয়া খুব নিউজবিলাকত দিছিলে যে এনেকৈ কৰ্কট আক্ৰান্ত হৈ আছে কণমানিজনীৰ বিষয়ে বহুত দিছিলে নিউজত তেতিয়া মই নিউজটো পাই পেলাই মনতে ভাবি থৈছিলোঁ যে এই কণমানিজনীও হৈ পেলাই মই মানে শৰাই এখন দিম মই ভাবি আছিলোঁ কিন্তু লিংকটো হেৰাই থাকিলে তে দিম কেনেকৈ তেনেকুৱাত এই মোৰ ফেচবুক ফ্ৰেণ্ড হৈ আছিলে তাৰপিছত তাই মোক ক'লে যে বা মোৰ ছোৱালীজনীৰ মানে কৰ্কট আক্ৰান্ত হৈ আছে আৰু আপুনি চাকি গছিব পাৰিব নেকি তাৰপিছত মই ক'লোঁ যে নালাগে মই তেওঁৰ নামতে শৰাই দিম শৰাই দিলোঁ কেইবাবাৰো দিলোঁ শৰাই মাজত এদিন খুব ধুনীয়াকৈ একদম গোটেই দিনটো মই আধ্যা চেতিয়াৰ কাৰণে গোটেই দিনটো মই লৈছিলোঁ লৈ খুব সুন্দৰকৈ চাকিও লাইভ দিছিলোঁ কান্দিছিলে লাইভতে কিন্তু বহুত কান্দিছিলোঁ আৰু লগতে এওঁলোক তেতিয়া ট্ৰিটমেণ্টত আছিলে ক'ত আছিলে চেন্নাইত আছিলে তাৰপিছতে চেন্নাইৰ পৰা আমি কানেকশ্যন কৰি লৈছিলোঁ তেওঁলোকে তাৰ পৰা লাইভ চাইছে আৰু এইফালে মই চাকি দিছোঁ তাৰপিছত আধ্যাই খুব কান্দিছে মানে কথাই পাতিব পৰা নাছিলোঁ তেতিয়া আধ্যায়ো তেতিয়া চাইছে খুব ধুনীয়াকৈ তাই ধুনীয়াকৈ মৃত্যুঞ্জয় মন্ত্ৰ গাইছে তেতিয়াই মই মানে কিন্তু মুন্মিক মই কোৱা নাছিলোঁ স্পষ্টভাৱে কোৱা নাই কিন্তু মনৰ পৰা মই তেতিয়া ভাবিছিলোঁ যে আধ্যায়টো অৱস্থাটো সেইটো দেখি গম পাইছিলোঁ আৰু তেওঁ মানে সময়টো বাপ হৈছে ভগৱানৰ এইটো ইচ্ছা আৰু ন সেইটো কোনেও ক'ব নোৱাৰে কাৰণ মৃত্যু কিমান দিন কোন থাকে গম নাপায় কিন্তু হ'লেও তেতিয়া ভাবিছিলোঁ যে এই দুখখিনি পঢ়িব পৰাকৈ আধ্যাক নতুনকৈ তেওঁৰ গৰ্ভত এটি সন্তান স্থিৰ দিয়া যিটোক লৈ তাই মানে জীয়াই থাকিব পাৰে হয়ো কিন্তু মুন্মিয়ে গম নাপায় যে মই তাই হৈ এনেকৈ যে প্ৰাৰ্থনা কৰিছিলোঁ চাকি দিছিলোঁ আকৌ দ্বিতীয় সন্তান প্ৰাপ্তিৰ কাৰণে যে মই ভাবিছিলোঁ দুমাহমানত তাই যেতিয়া কৈছে তেতিয়া তাইক মই দুমাহতে গম পাইছোঁ তেতিয়াও মই তাইক কৈছোঁ যে মানে আৰু মই ইনডাইৰেক্টলি কওঁ তাই বুজি পায় নে ক'ব নোৱাৰোঁ ইনডাইৰেক্টলি কৈ থাকোঁ তাৰপিছত যেতিয়া গম পাইছোঁ খুবেই ভাল লাগিছে এতিয়া এটি পুত্ৰ সন্তানো হ'ল দেখা নাই দেখিব এতিয়া চাব বাহিৰত আছে কেইবাদিনো দিয়া হ'ল তাই চাকি আপুনি যেতিয়া ফোন কৰোঁ কিন্তু যেতিয়া লাষ্ট অপাৰেশ্যনটো কৰিছে তেতিয়াও দিছোঁ ইয়াৰ অপাৰেশ্যনত আৰু তেতিয়া মই কণ্টিনিউ দিছিলোঁ কেইদিনমান চাগে কিন্তু এতিয়া সম্ভৱ নহয় আৰু কাৰোবাৰ হৈ কণ্টিনিউ চাকি দিয়াটো এতিয়া একেবাৰে সম্ভৱ শিকাবা ফটো এখন মাৰোঁ আপোনালোকক কেনেকৈ চাইছে যে নমু কৈছিলা যে কোন হয় কি হ'ল কি হ'ল কাৰ লগত কোনে ল'লে হাঁহি দিছে গৰম উঠিছে বহুত এতিয়া হৈছে শৰাই উৎসৰ্গা কৰা সময় আৰু খুব সুন্দৰভাৱে নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে কামখিনি কৰিছে দেখি ভাল লাগিল আৰু বহুতে সুধি আছিল কেনেদৰে কি কৰে প্ৰথমতে নামখিনি বহীত লিখি লয় যিসকলে শৰাই দিয়ে তাৰ পাছত নামৰ এগেইনষ্টত শৰাইবিলাক উৎসৰ্গা কৰি যায় আৰু পূজাৰীজনৰ লগত সেইজন হৈছে আউলিং শিখাবা সৰু পুত্ৰ আউলিং নামটো বহুত বেছি ভাল লাগে আচলতে মোৰ আৰু এয়া দেখিছে এই কলহতে গাখীৰ ঢলা হয় আৰু এনেদৰে ব্যৱস্থা কৰি দিছে অকণমান মই পৰিৱেশটো দেখাইছোঁ সকলোখিনি দেখুওৱা সম্ভৱ নহয় তথাপিতো চেষ্টা কৰিছোঁ অকণ ক্লিপ মই ৰাখিবলৈ যিহেতু মিষ্টাৰো হেল্প কৰিছে এইখিনি সময়ত এইখিনি কৰিবলৈ ধৰক ভিডিঅ' ৰাখিবলৈ এয়া দেখিছে কণমানিটো আপায়েকৰ লগত শিখাবা এনেকুৱা এগৰাকী মহিলা মই বুজাব নোৱাৰিম আচলতে কেনেকুৱা কি যিহেতু 2 বছৰৰ মূৰত মই তেওঁক লগ পাইছিলোঁ আমাৰ কথা পতা হয় ফোনত কিন্তু লগ পোৱা কেতিয়াও নাছিলোঁ আজি প্ৰথমবাৰৰ বাবে লগ পালোঁ ভাল লাগিল এগৰাকী দয়ালু মৰমীয়াল আৰু মানুহৰ কাৰণে আচলতে তেওঁ মৰিব পাৰে এনেকুৱা এগৰাকী মহিলা
আৰু যিখিনি মোক কৰিলে আচলতে বিপদৰ সময়ত, যিটো সময়ত মই জীয়াই থকা হেঁপাহ আশা সকলোখিনি হেৰুৱাই পেলাইছিলোঁ, সেইটো সময়ত তেওঁ বহুত বেছি মোক লগ দিলে আৰু সেইবাবে ধন্যবাদ দিব আচলতে নোখোজোঁ, তেওঁক ধন্যবাদ দিলে সৰু হ'ব। আৰু এনেদৰে সকলোৱে দেখিছে, আশীৰ্বাদ লৈছে তেওঁৰ পৰা, নিজৰে মনৰ আশা পূৰণ কৰিব। তেওঁলোকৰ সুবিধাৰ্থে কৈ দিছোঁ, বুধবাৰ আৰু শনিবাৰ এই 2টা বাৰত বন্ধ থাকে আৰু পুৱা 9:30 পৰা 4টালৈকেহে খোলা থাকে।